আই অসমীৰ শীতলী কোলাত বহুজনা মহাপুৰুষ আৰু বৰণ্য ব্যক্তি জন্ম লাভ কৰিছে আৰু তেখেতসকলে নিজৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰে মাতৃভূমিৰ নাম উজ্বলাই থৈ গৈছে সমগ্ৰ বিশ্বত। তেনে এগৰাকী মহান পুৰুষ হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। বহুমুখী প্ৰতিভাৰ অধিকাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল এগৰাকী গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, চিত্ৰকাৰ, সুদক্ষ খেলুৱৈ, নৃত্যশিল্পী, বিপ্লৱী আৰু সংগ্ৰামী নেতা, ৰাজনীতিজ্ঞ আৰু তেখেত বিজ্ঞান শাখাৰ এগৰাকী সুদক্ষ ছাত্ৰও আছিল। তেখেতৰ মৃত্যুদিন 20 জুন তাৰিখে আমি তেখেতৰ সোঁৱৰণত বিষ্ণু ৰাভা দিৱস বা ৰাভা দিৱস উদযাপন কৰোঁ। তেখেতৰ এই স্মৃতিত মই নিজে লিখা কবিতা, স্বৰচিত কবিতা এতিয়া আবৃত্তি কৰিবলৈ চেষ্টা কৰিছোঁ। কবিতাটিৰ শিৰোনামা কলাগুৰু। হে গুৰু তুমি নমস্য, আই অসমীৰ তুমি গৰিমা, তুমি পৰম পূজ্য। তোমাৰ গীতৰ সুৰে সুৰে জাগ্ৰত হয় অসমীয়াৰ প্ৰাণ, নাচোনৰ তালে তালে সঞ্চাৰিত হৈ অসমৰ আকাশ তৰুলতা। কবিতাৰ ছন্দত প্ৰকাশিত হৈ চহা আৰু সংগ্ৰামী চেতনা, নিপীড়িত বিদ্ৰোহী বিপ্লৱী মন আৰু তোমাৰ সীমাহীন মাতৃস্নেহ। তুমি গীতিকাৰ, তুমি নাট্যকাৰ, তুমি নটৰাজ, তুমি চিত্ৰকাৰ, তুমি এই চিৰাজৰ নিৰ্মাতা। জাতি জনজাতিক মৰমেৰে বান্ধি তুমি বিপ্লৱী সংগ্ৰামী সত্তা। তোমাৰ প্ৰতিটো ৰূপৰ বৰ্ণনাত আমি ভাষাহীন, শব্দহীন হৈ পৰোঁ। গৌৰৱেৰে মাথো চিঞৰোঁ, বিষ্ণুপ্ৰসাদ মানেই কলাগুৰু। যাৰ গীতত প্ৰাণ পাই উঠে শংকৰ মাধৱ সতী জয়মতী, বিচাৰি পাওঁ আশাৰ ৰেঙনি, জীৱনটোক সাতো ৰঙেৰে সজাই ইন্দ্ৰধনু গঢ়িবলৈ মন যায়। এন্ধাৰ বিনাশী বিশ্বৰ ছন্দে ছন্দে নাচিবলৈ মন যায়। কলাগুৰু তুমি অসমৰ মুকুট, তুমি অসমৰ সাহিত্য আৰু সাহসিকতাৰ প্ৰতীক। ধন্যবাদ।